Hello everyone, welcome to today's vlog. Aji ma aru moi jam Gujarat le. Ami jabo laisu. Eya ma packing kori ase amar luggage. Ami almost ready. Ami cab matisu, cab ahi ase aru cab ahi pale ami goi asu. Bolo kya? Amar train 11 baje ase. Ami roi asu. Aru ma dekhisane চশমা লগাই বিন্দাস হৈ আছে ভাবিছে কোনেও গম নাপায় আমাৰ ট্ৰেইন আহি গ'ল আৰু আমি ট্ৰেইনত বহিলো আমি গৈ আছো আৰু এয়া গংগা নদীৰ পাৰত অৱস্থিত বাৰাণসী চহৰ আমি আহমেদাবাদ পাই গলো এতিয়া আমি গৈ আছো আমাৰ হোটেললৈকে আহমেদাবাদৰ পৰা বৰোদ্ৰা আহি গ'লোঁ ইয়াতে মোৰ ভাইটি থাকে সি ৰিচেণ্টলি শ্বিফ্ট হৈছে পঢ়াৰ বাবে আমি তাৰ ওচৰলৈ যাওঁ তাৰ হোষ্টেল চাবলৈ যাওঁ ক'ত থাকে কেনেকৈ থাকে আৰু আমি তাৰ হোষ্টেল আহি পালোঁ এই দুটা বিল্ডিঙে তাৰ হোষ্টেল হয় তাৰ হোষ্টেল চোৱা হ'ল এতিয়া তাৰ কলেজ চাবলৈ যাওঁ এতিয়া আমি তাৰ ইউনিভাৰ্চিটি চাব আহিছোঁ যোন যোন মানুহবোৰ ভিজিট কৰিছে এজ এ গেষ্ট চিফ গেষ্ট এইবিলাক লগোৱা আছে স্মৃতি ইৰাণী বিদ্যা বালন নেহা কক্কৰ এতিয়া আমি কেম্পাছ টুৰ কৰিম আৰু এইখন আমি ৰিক্সা টাইপত কেম্পাছ টুৰ কৰিম আমি মেইন গুজৰাট অহা ৰিজনটো হৈছে ভাইটিৰ হোষ্টেল কলেজ চব চাবলৈ আহিছোঁ সি ভালকৈ আছে নে নাই নতুনকৈ এডমিশ্যন লৈছে ত' এতিয়া আমি তাৰ কেম্পাছ চাইছোঁ এইবোৰ হোষ্টেল হয় চব নৱৰাত্ৰি চেলিব্ৰেশ্যনৰ কাৰণে সজাই থোৱা হৈছে দাণ্ডিয়া হ'ব গৰবা ৰাতি হয় আৰু ডিজাইন বিল্ডিং এইবোৰ বইজ হোষ্টেল এইবোৰ চব হোষ্টেল এইবিলাক প্লেগ্ৰাউণ্ড খেলিবলৈ এইফালেও বহুত জেগা আছে খালী জেগা একো নবনোৱাকৈ আৰু এইটো হৈছে ভাইটিৰ ডিপাৰ্টমেণ্ট আৰু এতিয়া আমি আহিছোঁ পাৰুল ইউনিভাৰ্চিটিৰ ফুড কোৰ্ট
ইমান ডাঙৰ ফুড কোৰ্ট, চবৰে কাউণ্টাৰ আছে। মোৰ দেখি চব খাবলৈ মন গ'ল। এতিয়া আমি খাবলৈ আহিছোঁ। কিবা এটা এনেই লাইট খাই লওঁ, আহিছোঁ যিহেতু। Order is ready. My temple so hall. আমি এটা তাৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া আমি অলপ ফুৰিবলৈ যাম। বলক আমাৰ তো আমি এতিয়া লক্ষ্মী ভিলা পেলেচ আহিছোঁ। এই যে মাত শুনিছে চৰাই। এই ৰাজমহলটো মাৰাঠাসকলে নিৰ্মাণ কৰিছিলে আৰু তেওঁলোকে এই বৰোদ্ৰা চহৰখনৰ ওপৰত শাসন কৰিছিলে। আমি বৰোদ্ৰাৰ লক্ষ্মী ভিলা পেলেচত আহিছোঁ। মোৰ পিছফালে আপোনালোকে দেখিছে পেলেচটো কি ধুনীয়া। আৰু ইয়াত সোমাবলৈ আপোনালোকে 250 ৰুপিজৰ টিকেট ল'ব লাগে। তাৰপিছত আপোনালোকক এনেকৈ অডিঅ' ডিভাইচ এটা দিয়ে আৰু এই ডিভাইচটোত চবেই হিষ্ট্ৰীখিনি ৰিলেটেড আছে। এই ভিলাটোৰ বিষয়ে, কোন মহাৰাজা ৰজাবিলাকৰ বিষয়ে চব ডিটেইলছখিনি আছে এই অডিঅ' ডিভাইচটোত। এইটো শুনি শুনি আপুনি গোটেই পেলেচটো ঘূৰি থাকক আৰু গোটেইখিনি কথা গম পাব। এইটো হৈছে এটা টুৰ গাইড হিচাপে। এই পেলেচটোৰ আধা অংশ 5 ষ্টাৰ হোটেল বনাই দিয়া হৈছে। ইয়াতে ইচ্ছা গ'লে থাকিবও পাৰি। আমাৰ লক্ষ্মী ভিলা পেলেচ চোৱা হ'ল আৰু এতিয়া আমি হোটেললৈকে গৈ আছোঁ। আমি এতিয়া বৰোদ্ৰা বাছ ষ্টেচনত আহিছোঁ। ইয়াৰ পৰা আমি আহমেদাবাদ যাম আৰু ইয়াতে এনেকৈ বহুত দোকান আছে, শ্বপিং কৰিব পাৰি। এইটো একচুৱেলি বাছ ষ্টেচনটোৰ শ্বপিং চেণ্টাৰ হয়। ইয়াত চব দোকান আছে, আপুনি এনেকৈ শ্বপিং কৰিব পাৰে, টাইম পাছ কৰিব পাৰে আৰু। এনেকৈ চাওক, ভিতৰত আৰু বহুত দোকান আছে। ইয়াতে বহুত খোৱাৰ দোকানো পোৱা যায় আৰু আমি এতিয়া চেণ্ডউইচ খাবলৈ আহিছোঁ। এয়া আমাৰ ভেজ চীজ চেণ্ডউইচ আৰু ইমানবোৰ চীজ দি দিছে ওপৰৰ পৰা, দেখিয়ে জিভাৰ পানী পৰিছে।
আপোনালোকৰো কৰিছেনে? তো আমি আহমেদাবাদ আহি পালোঁ আৰু আমি হোটেলত চেক ইন কৰিলোঁ। আৰু এটা বস্তু আপোনালোকক দেখাওঁ, এই চা গ'ল্ড বেড। সৰুৰ পৰা ইচ্ছা আছিল গ'ল্ড বেডত শুবলৈ, এতিয়া পাই গ'লোঁ গ'ল্ড বেড।